নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছো মই পংকজ বৰুৱা চাও আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ গহপুৰ মিছামাৰীৰ বাবে আহিলে যোগাত্মক খবৰ মিছামাৰী ক্ৰিকেট কোচিং চেণ্টাৰৰ প্ৰশিক্ষাৰ্থী জিয়া খৰকৈ 15 বছৰৰ অনুৰ্ধ জিলা মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে বালিগাঁও নিবাসী কুমাৰ খৰকেৰ কন্যা জিয়াৰ এই সফলতাই সমগ্ৰ মিছামাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কঠোৰ অনুশীলন আৰু একাগ্ৰতাৰ ফলস্বৰূপে তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে শিক্ষকতা জীৱনৰ পৰা অৱসৰ ল'লে মধ্য চৈতৰ উচ্চতৰী মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বৈজয়ন্তী বৰা বাইদেউ 32 বছৰ আত্মহীয়া শিক্ষকতা জীৱন সফলতাৰে সম্পূৰ্ণ কৰি আজি অৱসৰ গ্ৰহণ কৰে শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী শ্ৰীমতী বৈজয়ন্তী বৰা বাইদেউ বিদায় সম্বৰ্ধনা অনুষ্ঠানত সহকৰ্মী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ লগতে শুভাকাংক্ষীসকলে তেওঁক আনুষ্ঠানিকভাৱে বিদায়ৰ আন্তৰিক শুভেচ্ছা জনায় অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ ভাৰতৰ সামৰিক কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আসাম ৰাইফলছৰ এটা দল আৰু ভাৰতীয় নৌসেনাৰ ব্ৰেণ্ড চেচলৰ স্বাধীনতাৰ 50 বছৰীয়া উদযাপনত অংশগ্ৰহণ কৰিব ভাৰতীয় সেনাৰ নতুন সেনাপ্ৰধান ভাৰতীয় সেনা বাহিনীৰ 31 সংখ্যক চিফ অফ আৰ্মি ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে জেনেৰেল ধীৰাজ শেঠে তেওঁ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক প্ৰতিস্থাপন কৰি সেনা প্ৰধানৰ দায়িত্ব লয় জেনেৰেল শেঠে পূৰ্বে ভাইচ চিফ অফ আৰ্মি ষ্টাফ হিচাপে কৰ্মৰত আছিল ঈশ্বৰৰ অৰ্থক্ৰয়জনিক ইঞ্জিনৰ সফল পৰীক্ষা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে অধিক শক্তিশালী উৎক্ষেপণ ক্ষমতা লাভৰ লক্ষ্যৰে অৰ্থক্ৰয়জনিক ইঞ্জিনৰ পাৱাৰ হিট টেষ্ট সফলভাৱে সম্পন্ন কৰিছে এই সফলতাই ভৱিষ্যতৰ গধুৰ উপগ্ৰহ উৎক্ষেপণৰ ক্ষেত্ৰত ভাৰতক অধিক সক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে চীনৰ উৎপাদন খণ্ডত পুনৰ বৃদ্ধি জুন মাহত চীনৰ উৎপাদন খণ্ড পুনৰ সম্প্ৰসাৰণ পথলৈ ঘূৰি আহিছে বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা বা AI সম্পৰ্কীয় সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ ফলত এই উন্নতি হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে আমেৰিকাই চীনত নিৰ্মিত শক্তি সংযোগ যন্ত্ৰৰ ওপৰত নতুন নিষেধাজ্ঞাৰ প্ৰস্তুতি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশটো বিবেচনা কৰি আমেৰিকা চৰকাৰে চীনত নিৰ্মিত সৌৰ শক্তি আৰু বেটাৰী ব্যৱস্থাত ব্যৱহৃত ইনভাৰ্টাৰ আমদানিৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপৰ প্ৰস্তুতি চলাইছে ফিফা বিশ্বকাপ 2026ৰ নকআউট পৰ্বত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ'ব আইভৰি কষ্ট নৰৱে ফ্ৰান্স ছুইডেন আৰু মেক্সিকো ইউক্ৰেইনৰ মাজত হোৱা খেলসমূহক লৈ বিশ্বজুৰি ফুটবল প্ৰেমীৰ মাজত উৎসাহ দেখা গৈছে আৰু এয়ে আছিল আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ ধন্যবাদ